এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, আজিৰ বিশেষ চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ৰাজ্যৰ গৃহ বিভাগৰ যুটীয়া সচিব লেখক মধুসূদন নাথৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ অৰুণিমা গোস্বামীৰ। নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকাত আমি কথা পাতিবলৈ লৈছোঁ অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া আৰু বৰ্তমান ৰাজ্যৰ গৃহ বিভাগৰ যুটীয়া সচিব লেখক মধুসূদন নাথ ডাঙৰীয়াৰ সৈতে। নাথ ডাঙৰীয়া, আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ। আৰু আমি বিশেষকৈ আপোনাৰ ক্ৰনিকলছ অফ এ চিভিল ছাৰ্ভেণ্ট গ্ৰন্থখনৰ বিষয়ে আজি কথা পাতিবলৈ লৈছোঁ। আৰু এই গ্ৰন্থখন আপুনি আপোনাৰ কৰ্মজীৱনৰ ভিত্তিত কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতা সামৰি লৈ আপুনি লিখি উলিয়াইছে। গতিকে কেনেকৈ আহিল আপোনাৰ এই পৰিকল্পনা এই গ্ৰন্থখনৰ প্ৰণয়নৰ বাবে? হয়, আচলতে পৰিকল্পনা বুলি তেনেকৈ বিশেষ নাছিলে। এনে মোৰ লিখা মেলাত অকণমান আগ্ৰহ আছিলে আৰু ঠিক তেনেকৈ মই আচলতে চেণ্টিনেলত কাম কৰিছিলোঁ মোৰ ACSত সোমোৱাৰ আগতে। তেতিয়া কিছু কথা মই লিখিছিলোঁ, বা ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেও চেণ্টিনেলত সোমোৱাৰ ঠিক আগতেও মই কিছুমান লিখিছিলোঁ, ইংৰাজীত লিখিছিলোঁ, অসমীয়াতো লিখিছিলোঁ। তাৰপিছত যেতিয়া চাকৰিত সোমালোঁ, ACSত গ'লোঁ, মাজত কেইটামান দিন মই কলেজতো আছিলোঁ, কিন্তু ACS যোৱাৰ পিছত তাৰপিছত আৰু মই তেনেকৈ থাকি গ'ল। তাৰপিছত যেতিয়া ইচ্ছাটো যিহেতু আছিলে আৰু বিভিন্ন সৰু সৰু ঠাইত পষ্টিংবিলাকো তেনেকুৱা আছিলে, আৰু তেনেকুৱা গুৱাহাটীৰ লগত সম্পৰ্কটো এটা সময় নাইকিয়া হ'ল। পিছত যেতিয়া ফেচবুক আহিলে, ফেচবুক অহাৰ পিছত মই এটা প্লেটফৰ্ম পোৱাৰ নিচিনা হ'ল। মই ভাবিলোঁ যে অকণমান লিখোঁ। তেনেকৈ লিখি এদিন ভাবিলোঁ যে মানুহে দেখোন পষ্ট কৰে, মই এটা পষ্ট কৰি চাওঁ। মোৰ চাকৰি জীৱনৰ কথাই লিখিলোঁ আচলতে। প্ৰথম মোৰ কেনেকুৱা লাগিছিলে, মই চাৰ্কুল অফিচাৰ আছিলোঁ প্ৰথমতে, মই কেনেকুৱা লাগিছিলে, এনেকৈ মই এটা পষ্ট কৰি চালোঁ। তাৰপিছত দেখোন ধাৰাসাৰে কমেণ্টবিলাক আহিব ধৰিলে, ভাল ভাল কমেণ্ট, আকৌ লিখাৰ এটা তাগিদা আহিলে, আকৌ লিখি থাকিলোঁ, লিখি এনেকৈ 70টামান যেতিয়া হ'ল এপিছড, সৰু সৰু এপিছড, তেতিয়া মোৰ কিতাপখনৰ প্ৰকাশৰ কথাটো মোৰ মনলৈ আহিলে। অৰ্থাৎ আপোনাৰ গোটেই অভিজ্ঞতাখিনি আৰু এই ছ'চিয়েল মিডিয়া যিটো প্লেটফৰ্ম, সেইটোৱে সহায় কৰিলে আচলতে। হয়, আপুনি গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত। আৰু ক্ৰনিকলছ অফ এ চিভিল ছাৰ্ভেণ্ট গ্ৰন্থখনৰ নামটোৱে কৈছে যে আপোনাৰ এই অসামৰিক সেৱাৰ সৈতে জড়িত থকা সময়খিনিৰ ভিতৰচোৱাৰ বিভিন্ন কথা। গতিকে এই সেৱাত জড়িত হোৱাৰ পাছত আচলতে বিভিন্ন স্তৰৰ বিভিন্ন ব্যক্তি, বিভিন্ন ঠাইৰ ব্যক্তি আৰু বিভিন্ন ঘটনাৰ সৈতে অভিজ্ঞতা হয়, সন্মুখীন হোৱা যায়। কেনেকুৱা ধৰণৰ অভিজ্ঞতা সামৰি লৈছে? মই চকু ফুৰাই চাওঁতে গ্ৰন্থখন আচলতে পঢ়াৰ সৌভাগ্য হোৱা নাই গোটেই কিতাপখন। চকু ফুৰাই চাওঁতে দেখিছোঁ যে আপুনি কেইবাটাও স্থানৰ বিষয়ে উল্লেখ কৰিছে, বিভিন্ন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে আপুনি। গতিকে কেনেধৰণৰ অভিজ্ঞতা, যদি বিশেষ কিবা অভিজ্ঞতাৰ কথা আপুনি উল্লেখ কৰিব খোজে? অভিজ্ঞতা বুলিবলৈ আচলতে চিভিল ছাৰ্ভিচত আচলতে অভিজ্ঞতা বহুত থাকে, বহুতেই অভিজ্ঞতা হয়। আৰু কিতাপখন আপুনি পঢ়িলে গম পাব, এইখনটো কোনো নভেলো নহয় বা চুটিগল্পও নহয় আৰু আত্মজীৱনী নহয়, দিছ ইজ নট এন অট'বায়'গ্ৰাফি। গতিকে ইয়াত মই কিছুমান সৰু সৰু চৰিত্ৰ মই বুটলি দিছোঁ। মই যিবিলাকক লগ পাইছোঁ, লগ পোৱা বেছিভাগ, তাত কোনোবা অফিচাৰো আছে, মোৰ ড্ৰাইভাৰজনো আছে তাত, বা মোৰ পিয়নজনো আছে। এনেকৈ যিবিলাক সৰু সুৰা মই যাকে লগ পাইছোঁ, তেওঁলোকৰ লগত মোৰ সময়খিনি মই কেনেকৈ পাৰ কৰিছোঁ। গতিকে তেনেকৈ মোৰ সেই আটাইখিনি মোৰ চৰিত্ৰ হৈ পৰিলে এটা সময়ত। আৰু সেইখিনি মই কেনেকৈ, যিহেতু মই সাহিত্যৰ মানুহ, অৰিজিনেলি মই ইংলিছ লিটাৰেচাৰ মোৰ আছিলে, গতিকে মোৰ সাহিত্যৰ তাত কেনেকৈ সোমাই মানুহৰ পঢ়ুৱৈৰ মনোগ্ৰাহী কৰিব পাৰি, বা মই কেনেকৈ আত্মসন্তুষ্টি লাভ কৰিব পাৰোঁ, তেনেকৈ মই চেষ্টা কৰিছোঁ আচলতে। আৰু আমি গম পাইছোঁ যে আপুনি প্ৰথমে অধ্যাপনাও কৰিছিল অলপ দিনৰ বাবে, তাৰপাছত সাংবাদিকতাৰ সৈতেও আপুনি জড়িত হ'ল। গতিকে হয়, এই সাহিত্য বা লেখা মেলা ইয়াৰ সৈতে আপোনাৰ আকৰ্ষণ আগৰ পৰাই আছিল অৰ্থাৎ আছিলে। আৰু এই যে অসামৰিক সেৱালৈ আহিল, আপুনি অধ্যাপনা কিছুদিন কৰিলে, তাৰপিছত সাংবাদিকতাও কৰিলে আৰু অসামৰিক সেৱালৈ আহিলে। এই যিটো পৰিৱৰ্তন, পৰিকল্পিত সিদ্ধান্ত আছিল নে হঠাতে গ্ৰহণ কৰা, কেনেকুৱা ধৰণৰ? পৰিকল্পনা বুলি একোৱেই নাছিলে। তো মই লিটাৰেচাৰ পঢ়িছিলোঁ, আৰু তেতিয়া আমাৰ সময়ত লিটাৰেচাৰ, বিশেষকৈ ইংলিছ লিটাৰেচাৰ যদি ভালকৈ পঢ়া হয়, তেতিয়া তেওঁৰ সংস্থাপনৰ কথা বৰ ভাবিবলগীয়া নাছিলে। গতিকে মই পঢ়ি থাকোঁতেই মই সাংবাদিকতাৰ লগত জড়িত হ'লোঁ। চেণ্টিনেলৰ ছাব এডিটৰ আছিলোঁ,
তাৰ কিছুদিন পিছতে মোৰ ৰিজাল্ট অহাৰ পিছত মই পুথিমাৰী কলেজত ইংলিছৰ পষ্ট পালোঁ। ইতিমধ্যে মই ACS দি আছিলোঁ, ACSৰ ফাইনেল ৰিজাল্ট আহি গ'ল। গতিকে তেনেকেই আৰু মানে কোনো পৰিকল্পনা নাছিলে, এটা গতিত গৈ আছে, কিন্তু গতিটো সফলতাৰ পিনে বাট লৈছে। হয়। আৰু আপুনি এই গ্ৰন্থখন আপুনি ক'লে যে সন্তুষ্টি, কিমান আত্মসন্তুষ্টি পায় সেইটোৰ লগত কথা। গতিকে এতিয়া প্ৰকাশৰ পাছত যেতিয়া বহু পঢ়ুৱৈয়ে পঢ়িছে, তাৰপিছত আপোনাৰ সন্তুষ্টি কেনেধৰণৰ? এতিয়া মই যথেষ্ট সন্তুষ্ট ক'ব গ'লে। মানে এনেকুৱা কিছুমান, মই এটা উদাহৰণ দিছোঁ আপোনাক। হয়। হঠাৎ এগৰাকী ছোৱালী এজনীয়ে ফোন কৰিলে, ফোন কৰি পেলাই মোক জানিব দিলে যে আপোনাৰ কিতাপখন মই কিবাকৈ পালোঁ, পাই মই ৰাতিৰ ভিতৰতে পঢ়ি শেষ কৰিলোঁ, আৰু আপোনাৰ নাম্বাৰটো মই মানে বিভিন্ন কানেকশ্যনৰ জৰিয়তে নাম্বাৰটো কালেক্ট কৰি আপোনাক ফোন কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা সন্তুষ্টি দিয়ে। হয়। আৰু এতিয়া এই যিটো সফলতা বুলিয়ে কৈছোঁ, ইয়াৰ পাছত আপুনি নতুন কিবা পৰিকল্পনা কৰিছেনে? পৰিকল্পনাটো হয়, এতিয়া অকণমান মানে ইনস্পায়াৰ্ড হৈছোঁ। প্ৰথমতেতো মই কিতাপ আকাৰত ছপা কথাটো ইমান ভবা নাছিলোঁ। এতিয়া মই এখন কিতাপ মোৰ প্ৰায় সম্পূৰ্ণ হৈ আছে। সেইখন মই কটন কলেজক লৈ লিখা, যিহেতু মই কটন কলেজত মোৰ বেছিভাগ সময়, মোৰ পঢ়া সময়ৰ 5 বছৰ মোৰ কটন কলেজৰ লগত আছিলে সম্পৰ্ক। গতিকে মই হোষ্টেলত আছিলোঁ। গতিকে কটন কলেজক লৈ পেলাই লিখা, মানে এইখনো উপন্যাস নহয়, এনেকুৱা ধৰণৰে কিছুমান সৰু সুৰা কাহিনী প্ৰায় সম্পূৰ্ণ অৱস্থাতে আছে। ভাবিম আৰু লাহে লাহে। হয়। আৰু আপুনি অসামৰিক সেৱাৰ সৈতে জড়িত হয় পিছলৈ গৈ পেলাই। আগৰ জীৱনটোততো বিভিন্ন ধৰণৰ মানুহৰ অভিজ্ঞতা থাকে, সেইটো নকওঁ, কিন্তু বিশেষকৈ অসামৰিক সেৱাৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ অভিজ্ঞতা, বিভিন্ন ধৰণৰ নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় মানুহে। গতিকে এনেকুৱা ধৰণৰ কিবা প্ৰত্যাহ্বানমূলক ঘটনাৰ সন্মুখীন হৈছে নেকি, আৰু কেনেদৰে তাক মোকাবিলা কৰিছে? প্ৰত্যাহ্বানটো থাকে, সকলো চাকৰিতে থাকে। অসামৰিক সেৱাত হয়তো আপুনি কোৱা নিচিনা অকণমান বেছি থাকিব। প্ৰত্যাহ্বান মানে আমাৰ তেনেকুৱা প্ৰত্যাহ্বান নাথাকে, মানে যিটো আমি হেৰি কৰিব নোৱাৰোঁ, অভাৰকাম কৰিব নোৱাৰোঁ। চেলেঞ্জটো আমাৰ যিকোনো ডিউটি, ল এণ্ড অৰ্ডাৰ ডিউটিয়ে হওক, বানপানী ডিউটিয়ে হওক, আটাইবিলাকে একোটা আচলতে চেলেঞ্জ, আৰু সেইবিলাক আমি কৰি আছোঁ আমাৰ নিয়ম অনুসৰি। অসুবিধা হোৱা নাই, চেষ্টা কৰি গৈ আছে যাতে যিখিনি দায়িত্ব দিয়া হৈছে সেইখিনি সুন্দৰকৈ সম্পাদন কৰাৰ বাবে। আৰু বহুত ল'ৰা ছোৱালীয়ে আজিকালি দেখা গৈছে যে অসামৰিক সেৱাৰ সৈতে জড়িত হ'ব খোজে তেওঁলোক, কিন্তু কিছুমান আছে যে তেওঁলোকে ভয়ো খায় যে পাৰিম নে নোৱাৰিম, তেনেকুৱা ধৰণৰ এটা দুমোজাত থাকে। তেওঁলোকক আপুনি কি পৰামৰ্শ দিব খোজে? এটা কথাটো আমি সকলোৱে জনা উচিত যে যিকোনো মানে মই অসামৰিক সেৱাৰ মানে মই কেৱল ACSৰ কথা কোৱা নাই, যিকোনো UPSC হওক, বেংকৰে হওক, বা যিকোনো এটা মানে আশা কৰা ধৰণে যদি এটা পদবী বিচাৰে, তেতিয়াহ'লে তাৰতো কষ্টটো কৰিব লাগিব, তাৰতো কোনো শ্বৰ্টকাট নাই। আৰু মই ভাবোঁ যে আমাৰ এটা ইণ্টাৰেষ্ট এটা থাকিব লাগিব প্ৰথমতে। তেওঁৰ যদি ইণ্টাৰেষ্ট থাকে, তেওঁৰ যদি এটা প্লেনিং থাকে, আৰু কিছু ইনস্পাইৰেশ্যনো লাগে, তেতিয়াহ'লে আমাৰ আহিব লাগে আচলতে ভাল ল'ৰা ছোৱালী। আচলতে অসামৰিক সেৱা, আমিতো UPSC কথাই ক'ম, UPSC আমাক UPSCৰ অফিচাৰে লাগে। তথাপি আমাৰ ইভেন ACSতো মানে আচলতে যদি সোমায়, ACS হওক বা আছাম পুলিচ ছাৰ্ভিচে হওক, আচলতে মানে কাম কৰাৰ যথেষ্টখিনি তাত স্ক'প থাকে, মানুহক সেৱা কৰাৰ। গতিকে মই তেওঁলোকক আহ্বানে কৰিম, আহিব লাগে। আৰু এতিয়া প্ৰতিযোগিতা যথেষ্ট বেছি হৈছে, কাৰণ সকলোৱে আৰু অধ্যয়নশীল ল'ৰা ছোৱালী যথেষ্ট অধ্যয়ন বাঢ়িছে তেওঁলোকৰ, বা এতিয়া সুবিধা আপোনালোকৰ সময়ছোৱাতকৈ, আপোনালোকে যেতিয়া ধৰক অধ্যয়ন কৰি আছিল সেই সময়ছোৱাতকৈ এতিয়া বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকে পাইছে, ইণ্টাৰনেট হওক বা বিভিন্ন ধৰণে নিজকে সাজু কৰিব পাৰে। গতিকে প্ৰতিযোগিতা স্বাভাৱিকভাৱে বেছি হৈছে। তাৰ লগতে আৰু এটা কথা আহে যে কিছুমান এনেকুৱা ধৰণৰ কাৰণ থাকে যিবিলাক কাৰণত বহু সংখ্যক ছাত্ৰ ছাত্ৰী আগবাঢ়িবলৈ ভয় কৰে, যে হয়তো কিবা বেমেজালি হ'ব পৰীক্ষাত, তেওঁলোকে ফলাফলটো আশা কৰা ধৰণে নাপাব, কিছুমান বিসংগতি হ'ব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কথাও থাকে। গতিকে সেইবিলাক কথা নাভাবি নিজক পৰীক্ষাৰ বাবে কিদৰে সাজু কৰিব লাগে, কেনেধৰণে, সেই বিষয়ে অকণমান কওক। তেওঁলোকে সেইবিলাক কথা একো ভাবিব নালাগে, আচলতে তেওঁলোকে চিলেবাছখন ফ'ল' কৰিব লাগে। আমিতো ACS দিয়া মানে ইমান 30 বছৰ হৈ গ'ল, এতিয়া চিলেবাছৰ চেঞ্জ হৈছে। এতিয়া চিলেবাছ লৈ পঢ়ি পেলাই তেওঁলোকে আচলতে যিহেতু পৰীক্ষাটো পাছ কৰিব লাগিব, গতিকে পাছ কৰাৰ কাৰণে আৰু ভালকৈ পাছ কৰিব লাগিব, ভাল পজিশ্যন পাবলৈ হ'লে। গতিকে তেওঁলোকে চিলেবাছ মতে যাব লাগিব, আৰু নলেজ গেডাৰিংটো দৰকাৰ আমাৰ, কিন্তু তাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব, বেছি প্ৰয়োজন হৈ পৰে যে তেওঁৰ সেই পৰীক্ষাটোৰ কাৰণে যিখন চিলেবাছ আছে, সেই চিলেবাছ মতে তেওঁ কি ধৰণে পঢ়িলে
কোনবিলাক কিতাপ পঢ়িলে মানে কেনেকুৱা ধৰণে তেওঁ নিজকে প্ৰিপেয়াৰ কৰিলে তেওঁ বা সময়টো কম থাকে নহয় 3 ঘণ্টা সময়ৰ ভিতৰত লিখিব লাগিব যাতে এইটো ভাল দিশ হ'ব পাৰে ঠিক তেনেকৈ আগবাঢ়িব লাগিব আৰু লিখা পৰীক্ষাটোৰ কথা নহয় কেৱল যিটো ব্যক্তিত্বৰ গঠন ব্যক্তিত্বৰ বিকাশৰ বাবে যিখিনি কৰিব লাগিব যে ভাইভা যেতিয়া হয় মৌখিক যিটো পৰীক্ষা হয় তাত কিছু কথা আহি যায় ব্যক্তিত্বৰ কথাও আহি যায় গতিকে ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত কিদৰে গুৰুত্ব দিব লাগে যথেষ্ট দৰকাৰী কথা আচলতে ব্যক্তিত্বটো লাগিবই এজন যেতিয়া এক্সিকিউটিভ হিচাপে কাম কৰিব বিষয়া হিচাপে যেতিয়া কাম কৰিব গতিকে ব্যক্তিত্বটোতো লাগিবই আৰু ব্যক্তিত্বটো আচলতে এইটো কিছু কথা মানে ঘৰৰ পৰা ব্যক্তিত্বৰ বিকাশটো ঘটে আৰু কিছু বস্তু তেওঁ নিজে প্ৰেক্টিচ কৰি পেলাই কৰিব লাগিব আৰু যিকোনো মানে এটা যেতিয়া হ'ব দায়িত্বপূৰ্ণ বা এটা পদবীত থাকিব ব্যক্তিত্বৰ ওপৰত তেওঁৰ কাম কাজখিনি বহুত নিৰ্ভৰ কৰে নিশ্চয় প্ৰয়োজনীয় কথা গতিকে নিজক আচলতে লক্ষ্য এটা স্থিৰ কৰি ৰাখি নিজক এই ধৰণে সাজু কৰিব লাগিব যে আপুনি ক'লে সিলেবাছটো ফলো কৰা যেটো পাঠ্যক্ৰম এয়া ফলো কৰি পেলাই সম্পূৰ্ণৰূপে ধুনীয়াকৈ নিয়াৰিকৈ অধ্যয়ন কৰাৰ লগতে নিজৰ ব্যক্তিত্বটো যাতে শক্তিশালী হয় সেই ধৰণে আগবাঢ়ি গ'লে সফলতা লাভ কৰিব পাৰিব আৰু খুব সুন্দৰকৈ আপুনি পৰামৰ্শ দিলে এতিয়া আপুনি কিতাপখনত আপোনাৰ উল্লেখ কৰা কেইটামান মই দেখিছোঁ বৰ সুন্দৰ ঘটনা কেইটামান আছে তাৰ ভিতৰত আপুনি এটা লিখিছে যে দ্য ঘোষ্ট ডেট নেভাৰ হান্টেড মই দেখিলোঁ শিৰোনামটো কেনেকুৱা ধৰণৰ ঘটনা কিবা মজাৰ ঘটনা বা তেনেকুৱা কিবা ঘটনা ঘটিছে যদি চমুকৈ অকমান ক'ব আচলতে এইটো কলিয়াবৰৰ কথা কলিয়াবৰ মই যিটো চিভিল আছিলোঁ এইটো কলিয়াবৰৰ চাৰ্কিট হাউচৰ কথাটো চাগে কৈছোঁ মই তাৰ আগতে মোৰ আগৰ পষ্টিংটো আছিলে ওদালগুৰিত মই SDO সদৰ আছিলোঁ SDO সদৰ মহকুমাধিপতি সদৰ বুলি কয় তাৰ পৰা যেতিয়া মই মহকুমাধিপতি হিচাপে অসামৰিক যিটো চিভিল যেতিয়া মই হেৰি পালোঁ এইটো মোৰ ট্ৰান্সফাৰ হ'ল তেতিয়া মোৰ বিদায় সভাত ওদালগুৰিত কৈছিলে যে আপুনি মোৰ এজন জুনিয়ৰ এজনে কৈছিলে যে আপুনি কলিয়াবৰৰ গৈছে আপোনাক শুভেচ্ছা জনালোঁ কিন্তু আপুনি চাৰ্কিট হাউচত কোনোপধ্যে নাথাকিব মই ক'লোঁ কিয় যে তাত ভূত আছে মই কৈ ক'ত থাকিম মইতো গৈ থাকিব লাগিব মই ক'লোঁ আপোনাৰ কথাটো বাৰু মই আপুনি সকিয়াই দিছে ঠিকে আছে আমি সাৱধান থাকিম কিন্তু মই তাত থাকিব লাগিব মই ক'ত থাকিম কোৱাৰ্টাৰ নোহোৱালৈকে কোৱাৰ্টাৰটো ৰেডি হওঁতে অকণমান সময় লাগে তো মই থাকিব লাগিব তাত গৈ মানে কেইবাদিনো থাকিলোঁ মোৰ পৰিয়াললৈও থাকিলোঁ মই কিন্তু কোনো ভূত দেখা নাপালোঁ গতিকে এইটো এটা সুন্দৰ অভিজ্ঞতা আৰু উল্লেখ কৰিলোঁ এইকাৰণে যে যিসকলে শুনি আছে বা যিসকলে অসামৰিক সেৱাৰ সৈতে বুলিয়েই নহয় এনেকুৱা ধৰণৰ যিকোনো সেৱাৰ সৈতে জড়িত হ'ব খোজে আচলতে যিটো ডিটাৰমিনেশ্যন বা দৃঢ়তা তেওঁলোকৰ সেইটো মূল কথা আপুনি সেইখিনি মনলৈ আনি আপুনি আগবাঢ়ি গ'ল গতিকে সকলো ক্ষেত্ৰতে এইটো প্ৰয়োজনীয় খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি আৰু আমি আশা কৰিছোঁ আগলৈ আপুনি এনেধৰণৰ ভাল গ্ৰন্থ লিখক প্ৰণয়ন কৰক গতিকে আমাৰ শুভেচ্ছা থাকিল আৰু কেতিয়াবা এনেদৰে লগ পাম ধন্যবাদ বিশেষ চলন্তিকা শুনিলে আজিৰ অনুষ্ঠানত ৰাজ্যৰ গৃহ বিভাগৰ যুটীয়া সচিব লেখক মধুসূদন নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে অনুষ্ঠানটি প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে নমস্কাৰ